অতি শ্ৰদ্ধাৰ পৰম পূজনীয় সন্মানীয় ইমান সেইখন মানে কাৰ কথা কৈ আছ ষোল্ল বছৰীয়া ফুলনিজনীৰ কথা কৈছো বস্তু দি মাহেকে পুহেকে মৰম কৰি আদায় কৰি থাকিব পাৰিম তোমাৰ টোপোলাত কি আছে বান্ধৱ মোৰ টোপোলা বান্ধৱ মোৰ টোপোলা বান্ধৱ মোৰ টোপোলাত কি আছে বাৰু মই জানো নহয় নেজানে তুলি চাওঁ ৰবা মোৰটো কি আছে তুলি চাওঁ অলপমান বস্ত মোক আৰু মোৰ টুকুৰা তেতিয়াহে আমাৰ মানুহজনীয়ে খাই মাৰি নদীৰ ঘাটলৈ যাব বেলেগলৈ পলাই গুচি যাব তাৰ নদী হ'ব বেলেগহে লাভ হ'ব বসুদেৱ বান্ধৱ আমাৰ বাৰু কম আমি কি কৰিলোঁ সৰুৰ পৰাই আইতাই ককাই শিকাইছিল লোকৰ বস্তু চুৰ কৰিব নাপায় কিন্তু বান্ধৱ অভাৱতে স্বভাৱ নষ্ট সৰুৰ পৰাই ঘটিটো পাতিটো তাকে কৰোঁতে টোপোলা দেখিলে এনেকৈ হাতখন নাখায় মোৰ বাৰু টোপোলা দেখিলে হাতখন নাখাই যায় তোৰ যে এফালে গাঁৱৰ জীয়ৰী বোৱাৰী এজনী পাৰ হ'বলৈ পাই এনেকৈ হাতখন নাখাই যায় বিয়া ঘৰ ৰাখিবিলাকৰ কথা মনত আছেনে আমি কংস ৰজা ভাঙি উপসেনা ৰজা পাতিমে জয় ভাৰত উপসেনাৰ যাৰ নাম কংস তাক কৰি ধ্বংস মাজত আহে কালকেতো